যায় বিপ্রায় গঙ্গা রাজা লাতে ও একদিনা দেব হরি উঠিয়া প্রভাতে উঠিয়া প্রভাতে আজি আমার যুগ্ম জীবনের প্রথম প্রিয় আজি মই তোমাক কেইটামান কথা কম এই কথা কেইটা তুমি ভালদৰে মনত ৰাখিবা পিছে কি কথা জানা প্ৰিয় কি কথা ও ভারজা অবিহনে জিহাদ সুখ শান্তি নাই আর প্রিয় ভারজাই লক্ষ্মী বলি কেনি লোক ভারজাই লক্ষ্মী বলি কেনি লোক আৰু শুনা প্ৰিয়ে হে সন্ধ্যা কালে যিটো নাৰী ঘৰে যায় সেই গৃহ কেতিয়াও লক্ষ্মী নাথাকে ঘৰৰ কথা
গৃহত কদাপিত অকমানো বুঝাই তেনে গৃহত কদাপিত অকমানো বুঝাই ও যাজনিকা কি যাব ওরে হাজার সঙ্গে দিন মাতায় মহাকষ্ট করে হাজার সঙ্গে দিন মাতায় মহাকষ্ট করে ও মহাহরি ভক্ত আছিল যাব ওরে কৃষ্ণ কমলতা ভাবি থাকদিনে রাতে কৃষ্ণ কমলতা ভাবি থাকদিনে রাতে আৰু এনেকৈয়ে কত বছৰ পাৰ হৈ যায় কিন্তু এই সন্তানৰ মুখ দুয়ো জানে এই গোকা বামুণা মনে শান্তি সন্তান অবিহনে জীয়াই ও বামুণিয়ে বোলে স্বামীয়ে জানে স্বামী তার ভাগ্য কি আছে আর হান ভাবি ও বামুণিয়া অ মন্দিৰলৈ এক মনে নাৰায়ণক হে প্রভু নারায়ণ যুগিনীরা তুষ্ট হইলা নারায়ণ আকাশী বচনে প্রভু শুনা হে বামুনি তুমি মোহর পুত্র বর দিল তোমাক বাবা পুত্র ধন কিন্তু মহাজ্ঞানবান হইব তোমার তনয় আরে শুনা দুখ বিমোচন হব আজির পৰা অহি বলে নারায়ণ অন্তর জানব
কৈয়ে সদখ দখ দিনা ও যাবে পূর্ণা পুত্র পাই দুয়োজনৰ আনন্দমে গণনা কৰি গণনা কৰি আজিকালি হৰিপুত্ৰৰ আৰু এদিনাখন মাকে তাক কিন্তু এই পঢ়া শুনা তলত দজৰ উঠাই মন পাছফালে বহি শিক্ষা গুৰু গৃহ কয়া মাতৃৰ চৰণে ধৰি তোমাৰ পঢ়া শালিক নাযাওঁ কাৰণে আই মই কথা এটা কথা জানা আই ক'ত আছে প্ৰভু কৃষ্ণ ক'ত আছে প্ৰভু কৃষ্ণ
শুনা বিনা কথা বইলা ও যাই তালাব তাজ গৃহ এড়ি যায় মনে দুঃখ পায় অন্য চিন্তা করি হরি কৃষ্ণ পোয়া আশা করি খুব বলে সব খিলা যায় হয়তো আশা প্রভু দয়া যাই দালা দল গৃহ এড়ে অকত দূৰে গৃহ আকৌ দেখিব কপা হয় ভিতৰত কোন আছা বুলি অ কোন আছা মাতুলি বৃদ্ধ আকৌ ওলাই আহিল চাই পাছা বোপা একৰ পৰা আহিলা বোপা তোমাৰ কিবা আগ বোপা এই পৰিচয় দিয়া তুমি পৰিচয় দিয়া তুমি বোলে মই বামুণৰ কৃষ্ণ দৰ্শন হেতু কৃষ্ণ দৰ্শন হেতু কিন্তু এটা কথা ককা কি কথা এই আজি ৰাতি তোমাৰ গৃহত থাকিব পুৱাই উঠি অন্য স্থানে আলোচনা কৰি দুয়ো শয়ন কৰিলা অ তালাত ধজ চকুত সেই মাছ নিশা শুনিব পাইছিল কোনোবা নাৰীৰ আৰ্তনাদ কৰুণ বিননিত সেই ঘৰটো এবাৰ এন্ধাৰ আকৌ ৰন্ধন বন্ধ কৰিলেই ঘৰটো আগৰ দৰেই কি আচৰিত কথা এই ভাবি ভাবি
তালত সজায় ৰজনী পোহাইলা আৰু তাৰ পিছত এই পুৱাই উঠি বৃদ্ধৰ কথা এতিয়া সেই বৃদ্ধই তালত ধ্বজক কৈছিল, হেৰা বোপা, তুমি মোৰ আগত যিখিনি কথা কলা সঁচাকৈয়ে যদি প্ৰভুক তুমি বিচাৰি পোৱা তেনেহ'লে এই ঘৰটো আৰু মোৰ দুখৰ কথাও প্ৰভু কৃষ্ণক সুধিবা। এতিয়া তুমি যোৱা। এই হ'ব বুলি তালত যায় মাগিলা বিদায়। আনন্দৰে শুনক, আনন্দৰে শুনক। তাৰ পিছত তালত সাজে কি কৰিলে, যাইকি আগবাঢ়ি কত দূৰে দেখিবা সেই বনৰ মাজত দেখাই আকৌ আম গছ এই ডাল ভৰি আছে। আম এটা খাওঁ বুলি ঠিক সেই সময়ত সেই আম গছে তালত ধ্বজক কৈছিল, বোপা ৰবা, নাখাবা বোপা, এই আম নাখাবা। মই কিয় কৈছো জানা, এই আমত আছে পোক। পিছে বোপা, একৰ পৰা আহিলা তুমি কিবা আগ পৰিচয় দিয়া তুমি, পৰিচয় দিয়া তুমি। বোলে মই বামুণৰ এই কৃষ্ণ দৰ্শন হেতু কি কলা বোপা? সঁচাকৈয়ে যদি প্ৰভু কৃষ্ণক তুমি বিচাৰি পোৱা তেনেহ'লে তুমি মোৰ দুৰ্দশাৰ কথাও প্ৰভু কৃষ্ণক সুধিবা। শুনা বোপা, এই কি কাৰণে এই আম কোনায়ো নাখায়? কৃষ্ণক সুধি মোহৰ আগত এই হ'ব বুলি তালত ধ্বজাই বিদায় মাগিলা। অত দূৰে শ্মশান গৈ তালত ধ্বজাই
এক অৰণ্যৰ মাজত এখন শ্মশান দেখিছিল আৰু সেই শ্মশানৰ মাজত এই মুণ্ডই আকৌ ঘূৰি আছে সেই শ্মশানৰ মাজত চাই মুণ্ডই ৰবা এই ইমান বেগা বেগি কৈ কলৈ নো অতি শীঘ্ৰ কৰিম অতি শীঘ্ৰ কৰিম তালত ধৰে বোলে মই বামুণৰ তো নহয় কৃষ্ণ দৰ্শন হেতু কি কলা বোপা তুমি প্ৰভু কৃষ্ণক বিচাৰি আহিছা হেৰা বোপা তুমি যদি প্ৰভুক বিচাৰি পোৱা তেনেহলে তুমি মোৰ এই দুৰ্দশাৰ কথাও প্ৰভুক সুধিবা এই হ'ব বুলি তলত যায় মাগি লাবি সন্মুখতে নদী স্নান কৰো বুলি সি তলতে নামিলা এক মনে নাৰায়ণক হে প্ৰভু নাৰায়ণ তলত ধজৰ স্তুতিত দুষ্ট অভয়লা নাৰায়ণ তলত ধজক চাই প্ৰভুই কৃষ্ণই বোলে শুনা শুনা বামুণৰ তো নহয় তিনি প্ৰশ্নৰ উত্তৰ তোমাক শুনা তালত ধজ তোমাৰ প্ৰথম প্ৰশ্ন আছিল সেই অৰণ্যৰ মাজত থকা ঘৰটো কোনোবা নাৰীৰ আৰ্তনাদ করুণ বিননিত এবার এন্ধার আর এবার পোহর নহয়নে তালত ধজ হয় 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 তেনেহলে শুনা ও এজনী ভগিনী আছিল বিজয় সংসার মহাসুখে সংসার করে ভালদার লাগত কিন্তু এই ভগিনীর বাবে সেই কারণে বৃদ্ধর ঘরত মোটে শান্তি নাই তালত ধজ সেই বৃদ্ধ আৰু সেই ঘৰটোৱে কেতিয়া মুক্তি পাব জানা এই ভালদৰে চাই তাইক যদি বিয়া দিব পাৰে আৰু লগেই মুক্তি পাব এইবাৰ তোমাৰ দ্বিতীয় প্ৰশ্ন কিয় সেই অৰণ্যৰ মাজত থকা সেই আম গছৰ আম কোনেও নাখায় নহয়নে তালত ধজ হয় 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 নহলে শুনা অন্যায় কৰি যি লোকাই আমৰ সম্পত্তি
সেই ধনৰ কোনো মূল্য নাই মৃত্যুৰ পিছত সেই লোকৰ আত্মাই মুক্তি নাপায় এই কথা জানি মানি অন্যায় করে যে লোকের আবার করে করে এই গান বলো বলো পবিত্র বিগড়ে লোক আত্মায় গোবনে না পায় এই কথা এই আম গছৰ গৰাকীৰ নাম চন্দী মহা আনক ঠগি ঠগি সি আনক ঠগি ঠগি সি তাৰ পাছত এই পাপৰ ফলত মহাজনৰ কুষ্ঠ ৰোগ হৈলা কত দিনৰ মূৰে সি যেতিয়া সেই গয়া ৰাইজে মিলি বাপী মহাজনৰ দেহটো দাফন কৰিছিল আৰু যিবিলাক সেই মহাপাপীৰ পাপৰ ধন আছিল আটাইখিনি ধন তাত এটা প্ৰকাণ্ড গাঁত খান্দি পুতি থৈছিল আৰু সেই গাঁতটোৰ ওপৰত সেই আম গছৰ পুলিটো শুনাব পাতালত থস সেই আম গছে কেতিয়া মুক্তি পাব জানা সেই হব ধন যদি আনক দান দিয়ে লগেই লগেই মুক্তি পাব এইবাৰ তোমাৰ তৃতীয় প্ৰশ্ন দেহাগত দাহন হৈ যোৱাৰ পিছতো কিয় সেই নৰমুণ্ডই মুক্তি পোৱা নাই নহয়নে তালত ঠস শুনা জীৱৰ মৰণ নাই দেহা গেলি পচি যায় কৰ্মৰ ফলে জীৱে শাস্তি পায় আৰু বোপা যিয়ে যি কৰ্ম কৰে সেই ফল ভোগ কৰে এয়াই হ'ল ভাগ্যৰ লিখনা জীবন মরণ নাই দেহা গেল পচি যায় কর্মর ফল দিবে শুনা তালত ঠস অজানা কথা যি লোকেই পেটত ভৰাই ৰাখে আনে শিকিব বুলি আনে শিকিব বুলি শুনা এতিয়া লোকত পৃথিৱীত কোনো কাম আৰু এই মৃত্যুৰ পিছতো আত্মাই কৈ প্ৰভু অন্তৰ যেন হইলা
দেখা দেখা খাবো ভাই করালি খানা নরম মুদ্রায় কালা চাঁদা দিলে বহু জ্ঞানা আম গছে দিলা ঘর অভিজ্ঞয় করে কন্যা দান এই আয় হল ভাই করালি দেখা দেখা ভাই করলে গুন্ডে কালো ধরো দিলে বহু আজ দিলা বিদ্যা কর কন্যা দান এ হল ভাই করলে ও হরি তোমার শরণে